নমস্কাৰ, মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা বছৰ কোভিড মহামাৰীৰ কাৰণে আমি আমাৰ অতি চেনেহৰ অতি আদৰৰ ৰঙালী বিহুটি আমি উদযাপন কৰিব নোৱাৰিলোঁ। কিন্তু এইবাৰো আমি শংকামুক্ত নহয়, হ'লেও প্ৰকৃতিয়ে ইতিমধ্যে বৰণ সলাইছে। চাৰিওফালে গছ লতা সেউজীয়া হৈ প্ৰকৃতিক এক অনন্য ৰূপ দিছে। তাৰ লগতে কুলি কেতেকীৰ সুৱদি মাতে সোণত সুৱগা চৰাইছে। ইতিমধ্যে ঢোল পেপাৰ গুণগুমনিয়ে চাৰিওফালে মুখৰিত কৰিছে। আৰু আমি অসমীয়াই আমি কঁকালত টঙালি মাৰি সাজু হৈছোঁ নতুন বছৰক আৰু ৰঙালী বিহুটিক আদৰিবৰ কাৰণে। কিন্তু আমি তাৰ মাজতেই যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু এই সাৱধানতা অৱলম্বন কৰিয়েই আহক আমি সকলোৱে আমাৰ আদৰৰ বিহুটিক আমি উদযাপন কৰোঁ। অসমীয়া নতুন বৰ্ষটো আমি ভালদৰে আৰম্ভ কৰোঁ, কিন্তু মাস্ক পৰিধান কৰিবলৈ আৰু চেনিটাইজাৰ লগাবলৈ আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবলৈ নাপাহৰিব। পুনৰ বহাগ বিহুৰ শুভেচ্ছা আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ।